আৰু গাইছ দলং চলং উঠি ল'লোঁ বহুত ভাগত ধৰে এই দলংকেইখনত আৰু এই আগৰ পিনে ৰাস্তা বহুত বিউটিফুল চ' নামিব লাগে আগত চাইকেল আহি আছে হাত মোবাইলটো পকেটত লৈ লওঁ প্ৰথমতে নহ'লে গাইছ পেহলি টিকেট কাটা লুংগা यहाँ से सो आगे पलक कलिता और पीछे मैं तार लेवल ना सके तार लेवल गाइस ओ गाइस की जरूरत गेছি गाइस गाइस यार दुटा रास्ता আছে এইফালে দি গেলেও পায় এইফালে দি গেলে আমি এইফালে দি যাম মানে আমি পথৰি ৰাস্তাৰে যাম আমি এইটোদি নাযাওঁ আনতে এইটোদি আহিম কিন্তু যাওঁতে এইটোৰে যাম এইটোৰে গেলে আমাৰ সুমন হতৰ ঘৰ পাম এই শুটিঙত যে গৈছিলোঁ সো সিহঁতৰ ঘৰ পাম আৰু এইফালে দি গেলে যদি মই ঘৰ পাম তো সেইফালে নাযাওঁ আজ সোমাম আৰু এইফালে এতিয়া যাই লওঁ আগত মাছ দেখিছেনে বানপানী না আদৰে নবাৰে বৰষুণ মাৰিছে বহুত দিন ইমান দিন বৰষুণ মাৰিলে সেইকাৰণে মাছ ধৰিছে গাইছে আগত চাওক চ' জেগাখিনি বহুত ধুনীয়া আৰু আমাৰ ৰাস্তাটো একদম বেয়া গাইছে আমাৰ ৰাস্তাটো এতিয়ালৈকে পকা হোৱাই নাই একদম মানে কি ক'ম আৰু এনেকুৱা ৰাস্তাটো আৰু চ' এইফালে সুমনহঁতৰ ঘৰ পাম চ' এইফালে আগৰ পিনে চাওক আৰু চাইকেল একদম হাত চাত নাই মেৰেক লাগে কি কৰিবি আহিছে কাম নাই খা হবা যায় বলছ কলি তাগত It doesn't really matter. Guys, एकदम আগত ধুনীয়া ভিউ এন্ড বঢ়িয়া লাগিছে বঢ়িয়া একদম বৰষুণ দি আছে একদম যা বাবু যা বানপানীক যেন আমাৰ বানপানী আন নলগা হ'ল কাৰণ বানপানীটো একদম বছৰে বছৰে আহে তো আমাৰ কাৰণেতো একদম ফেষ্টিভেল আন হৈছে মানে একদম বছৰত মানে আহিবই আৰু এই টাইমত আৰু পুৰা ডাঙৰকৈ বৰষুণ দিছিল আৰু আমি ভিজি পিনে মানে ব্ৰিজৰ তলত ৰখি আছোঁ আৰু বৰষুণটো অলপ কমিলে আমি আৰু ৰাইডটো কণ্টিনিউ কৰিম আপোনালোকে শেষলৈ চাব ভিডিঅ'টো আৰু গাইজ পুৰা কিতাপৰ দোকান বিচাৰি মানে ঘূৰি আছোঁ ইয়াতে কিতাপৰ দোকান বিচাৰি পোৱা নাই মানে আমাৰ কলেজত কিবা কিতাপ কিনিব লগা আছিল তাৰ বাবে ইয়াত কিতাপ কিনিব আহিছিলোঁ আৰু ৰাইডো এটা কৰিলোঁ আৰু মানে কিতাপৰ দোকানে বিচাৰি পোৱা নাই আৰু দোকান মানে কেইখনমান আছে আগত তো সেইকেইখন মানে বন্ধ আছিল তাৰ বাবে চ' এতিয়া তাতে গৈ বিচাৰি লৈ পিনে কিতাপখন লৈ আৰু কিবা কিবি কৰি ঘৰত যাম আৰু আৰু মই মানে আগতে দুখন নিছিলোঁ কিতাপ আৰু এখন নিব লগা আছিল বাৰু সেইখন লৈ ল'লোঁ কিতাপৰ দোকান পালোঁ ইয়াত আৰু এতিয়া সেইফালে যাই কিবা কিবি খাম আৰু ঘূৰিম অলপ ঘূৰি পেলাই যাম আৰু ঘৰত আমি এতিয়া ৰঙিয়াত মানে কিতাপ লৈ ল'লোঁ আৰু এইফালে পলাহ কিতাপ লৈ আহি গ'ল কিতাপ আৰু এতিয়া আমি যাম চিটি কাৰ্ড তো চিটি কাৰ্ডত যাই দেখুৱাইছোঁ আপোনালোক সকলো তো চাইডাও নতুন হ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব গাইছ এইকেইটা কি ছাগলী কমেণ্ট কৰি জনাই দিবচোন এই দুটা আৰু সেইটো আৰু এইফালে আছে মানে বাকী বেলেগ ছাগলটো চিনি পাব কিন্তু এইকেইটা লংকেইটা কেনেকুৱা দেখোঁ অলপ গাইছ অফৰোডিং কৰোঁ ৰ'ব আৰু এই চিটি কাৰ্ডৰ ভিতৰত ই ছোৱালী মানুহৰ দৰে কিবা বাচন চাই আছে আৰু কিবা কাপোৰ চাপোৰ চাওঁ ভাল লাগিলে লৈ যাওঁ আৰু ভাল নালাগিলে এনেই যাম আৰু মানুহ চাওক ইফালেও মানুহ চ' গাইছ আমি ইয়াত সোমাই মানে
একদম আৰু গাইছ ইফালে আহি থাকোঁতে মানে বাণিজ্য মেলা দেখিলোঁ আৰু বাণিজ্য মেলাত কি পায় বাৰু চাই আৰু ভিতৰত যায় আৰু ইয়াত গাইছ কাপোৰ আছে আৰু কিবা কিবি বস্তু আছে আৰু বহুত কম দামত বস্তুবোৰ আছে এতিয়া বাৰু মই একো নলওঁ বাৰু এতিয়া আৰু 2 দিনমান পিছত আৰু আহিব লগা আছে মানে এই মোৰ যোনটো চৰাই আছে ন তাৰ কেজ এটা নিব লগা আছে তো তাৰ বাবে আহিব লগা আছে আৰু গাইছ চাহ খাব সোমালোঁ হোটেল আৰু হোটেলখনৰ নামটো বাৰু চোৱা নহ'ল আৰু তাৰি চাহটো খাই ঘৰমুখে ৰান্ধা আৰু ইও খাই আছে আৰু ময়ো প্ৰথমতে খাই লগ পাইছোঁ আৰু এতিয়া তাৰি চাহটো খাই আৰু চাইকেল লৈ ঘৰত যাব লাগিব কাৰণ আৰু বতৰটো বেয়া ন বৰষুণ কেতিয়া মাৰে গমেই নাপায় ঘপককৈ মাৰি দিয়ে মানে গাইছ এতিয়া ৰঙিয়াৰ পৰা একদম চাহ খাই আৰু কিতাপ লৈ ঘৰৰ পিনে আহিলোঁ আৰু ৰাইডটো কেনেকুৱা পালে কমেণ্ট কৰি জনাই দিব আৰু এনেকুৱা ৰাইড আহি দিব চ' এতিয়া ঘৰৰ পিনে যাই আছোঁ পুৰা বাবু হাই কৰি দি এই খুৰকি যা গাইছ আজি যিমান চাইকেল মাৰিছোঁ মানে ইমান চাইকেল আজিলৈকে কেতিয়াও জীৱনত মৰা নাছিলোঁ কিন্তু চাইকেলৰ একদম অৱস্থা নাই চাইকেলে ভাবিছোঁ যে আজি কি কৰিলে মজা গাইছ জানাবে It doesn't really matter, 'cause I feel so free now. বা গাইছ আজি সূৰ্য দেখিছোঁহে মানে ভৰসা দি পাইছোঁ যে মই মৰা নাই জীয়ে আছোঁ মানে ভৰসাটো দিছোঁ আৰু যে মই জীয়ে আছোঁ গাইছ আমি আহি কথা চব পাই গ'লোঁ তো গোবাৰ Sometimes when you're here, I can feel no doubts, 'cause you keep me where the stars are above. It doesn't really matter, 'cause you're here with me now. আৰু আমাৰ ৰাস্তাটোৰ কথা কৈছিলোঁ নে মই ইমান বেয়া এইফালে কেনেকৈ যাব লগা হৈছে মানে ৰাস্তাটো মানে পকা নকৰে কিয় কাৰণটো গম নাপাওঁ আৰু ঘৰ আহি পালোঁ আৰু চাইকেলৰ অৱস্থা চাওকচোন একদম বোকাৰে কি হৈ গৈছে অৱস্থা চ' প্ৰথমতে এইখন ধুই লৈ আপোনালোকক ধুনীয়াকৈ লগ পাইছোঁ আৰু চাইকেলখন পুৰা ব্ৰাছ মাৰি একদম চফা কৰি মানে ইয়াত উঠাই থৈ দিলোঁ আৰু এতিয়া ভিডিঅ'টো সমাপ্ত কৰিম আৰু চ' এনেকুৱাকৈ চিকচিকা কৰি দিলোঁ আৰু এনেকুৱা ৰাইড লাগে যদি কমেণ্টকৈ জনাই দিব একদম পানী একদম পাৰত লাগি গৈছে আৰু 2 জাকমান ডাঙৰকৈ বৰষুণ মাৰিলে একদম বাগৰি যাব চ' বানপানী হৈ যাব আৰু কি ক'ম আৰু আমাৰ ইয়াত এই ডাঙৰ এডাল গাছ আছিল সেইডাল কাটিছিল আৰু ইয়াৰে গাছবোৰ চব ফুৱাই লৈ গ'ল চ' আৰু কি কৰিম আৰু বানপানী নহয় একদম আমাৰ ফেষ্টিভেল বুলি ক'ব পাৰি যোনটো বছৰত
আহেই মানে বছৰত এইটো দিনত এইকেইদিনৰ ভিতৰত আৰু এই আহি যায় মানে সেইকাৰণে এইটো কোনো প্ৰাকৃতিক দুৰ্যোগ নহয় এইটো ফেষ্টিভেল বুলিয়ে ক'ব লাগিব চ' আজিলৈ বাই নতুন হ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰিব যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টোৰ তলত কেনেকুৱা লাগিল ভিডিঅ' চাই কমেণ্ট কৰি জনাই দিব আৰু এনেকুৱা ৰাইড আহি থাকিব চ' আজিলৈ বাই বাই নেক্সট ব্লগত লগ পাম চ' বাই বাই